নমস্কাৰ, আজি মোৰ লগত কোন আছে আপোনালোকে দেখিব ধৰিব পাৰিছেই। নমস্কাৰ, মই হিমাংশু প্ৰসাদ দাস। দাদাৰ এতিয়া চিনেমাখন আহি আছে 1 মে'ত, গুৰু বুলি। সকলোৱে চাগে গম পাইছে ইউটিউবত। ট্ৰেইলাৰটো হোৱা নাই, কিন্তু কাইলৈৰ পৰা গানবিলাক কাইলৈ আকৌ ধিক্কাৰী জীৱন। দাদাই এবাৰ প্ৰথমতে গাইছিলে এই গানটো, এতিয়া পাপনদাৰ কণ্ঠ শুনিবলৈ পাব সকলোৱে। কাইলৈ ৰিলিজ হ'ব ইউটিউবত, ধিক্কাৰ এই জীৱন। গতিকে আৰু 1 মে'ত সকলোৱে চিনেমাখন চাবলৈ যাব। আমাৰ অসমীয়া চিনেমা যদি আমিয়ে চাবলৈ নাযাওঁ, কোনে যাব চাবলৈ? গতিকে সকলো যাতে মোৰ যিমানখিনি মোৰ ভিডিঅ'টো চাইছে সকলোৱে যাতে চিনেমাখন চাবলৈ যায়, তাৰ বাবে আহ্বান জনাইছোঁ। দাদা কিবা এটা কৈ দিয়ক। ধন্যবাদ। গৰু চিনেমাখন অহা 1 মে'ত মুক্তি পাব আৰু আমি আশা কৰিম আপোনালোকে চাওক চিনেমাখন। আমি নিশ্চিত যে এই চিনেমাখন চাই আপোনালোকে এটা বেলেগ সুখ পাব, বেলেগ ধৰণৰ এটা টেষ্ট এটা পাব বুলি আমি বিশ্বাসী। আৰু চিনেমাখনত অভিনয় কৰিছে বাহৰুল ইছলাম, পাকিজা বেগম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, তেওঁলোকতো আছেই। লগতে নতুন প্ৰজন্মৰ চন্দন দাস, কমল লোচন ডেকা, লনিশ্ৰী দাস, তেওঁলোক আছে। নীল আকাশে গান গাইছে, দীক্ষুই গাইছে, পাপন দাই গাইছে, অৰূপজ্যোতি বৰুৱাই গাইছে। আপোনালোকে এখন গতিশীল চিনেমা চাব বুলি আমি আশাবাদী, আৰু আমি আশা কৰিছোঁ 1 মে'ত আপোনালোকে গৰু আপোনালোকে চাব। এতিয়াও যদি কোনোবাই চিনি পোৱা নাই, তেতিয়া এটা কথা কৈ দিওঁ, এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? এতিয়া চিনি পাই গৈছে চাগে কোন, হিমাংশু প্ৰসাদ দাস দাদা। ধন্যবাদ, থেংক ইউ।